চ' মই ঘৰত গৈ আছোঁগৈ অকলে ৰাতিৰ দৃশ্য আপোনালোকে দেখি পাইছে গুৱাহাটী ষ্টেচন। চ' ভিতৰলৈ যাওঁ। একটা জমনি কথা এটা হ'ল, মানে মই ৰেপিড' এটা বুক কৰি কিনি আহিছিলোঁগৈ। তাতে হেলমেট এটা দিছিলে মোক, মই পিন্ধি আহিলোঁ নিদিয়াকৈ। তাৰপিছত ৰেপিড' এই চালকজনে মোৰ পৰা ল'ব আহিলে হেলমেটটো। বহুত জমনি আছিলে বে। এতিয়া মই ভিতৰত গৈ আছোঁ। সেয়া স্কুলত দি আছে বৰ্ড, চাইন বৰ্ড। এই শুনি পায়নে নাপায় নাজানো। তাৰপিছত এতিয়া যাব লাগিব ইয়াত। ময়ো সিমান নাজানো ক'ত কেনেকৈ যাব লাগে। ইয়াত এণ্ট্ৰি বুলি লিখা আছে। চ' গৈ থাকোঁ, যাব লাগিব। এই ইমান ভিতৰৰ দৃশ্য আৰু আপোনালোকক দেখাই থাকিম। এনেই গুৱাহাটী ষ্টেচনটো অলপ দেখুৱাই দিওঁ আৰু আপোনালোকক। বহুত খেলি মেলি হৈ যায় ইয়াতে। সব দোকানবিলাক মই ফাৰ্ষ্ট টাইম আহিছোঁ, অলপ খেলি মেলি লাগিছিলে। এতিয়া চব ঠিক ঠাক হৈ গ'ল। মই সুধিছিলোঁ ইয়াৰে মানুহ এজনক, মই সুধিলোঁ এনে দেখুৱাই দিছোঁ আপোনালোকক। মোৰ ট্ৰেইন 11:15 আছে। চ' হ'লেও মই অলপ জল্দি আহি গ'লোঁ ইয়ালৈ। ইয়াত উঠি গৈ আছোঁ অকলে গৈ ভাল লাগিছে, বহুত ভাল লাগিছে। কাৰণ এই এক্সপিৰিয়েঞ্চটো ল'বলৈ মন এটা আছিলে, চ' পালোঁ। কিন্তু যোনটো কামত গৈছিলোঁ আহিছিলোঁ, চ' ছাকচেছ নহ'ল। ফিৰ বি হেপী আছোঁ। কিবা এটা লৈ ল'ব লাগিব ইয়াৰ পৰা, দামটো বা কিমান। চ' লৈ লওঁ, খাবলৈ ল'ব লাগিব। দাদা, দোকানী দাদা, ইয়াত কি আছে পেকিং কৰাটো? বিৰিয়ানী আছে। কিমান এইটো? 60 টকা। 60 হ'ব দিয়ক। এটা লাগে, এটা তো বিৰিয়ানী খাব লাগিব। আৰু কিবা বেলেগ বস্তু ল'ব লাগিব নেকি? লৈ লওঁ। और पानी बोतल এটা দিও। वो नहीं चाहिए। সৰু নাই? হা? তিনিটা বস্তু ল'লোঁ। এইটো বেগত ভৰাই লওঁ। খাব লাগিব, খাই যাবগৈ লাগিব। চামচটো কেনেকৈ গাইজ, ভিউটো চোৱা না কিমান ধুনীয়া। এয়া ইণ্ডিয়া ফ্লেগটো আছে ভিতৰত। ত' ইমান ধুনীয়া লাগিছে নহয়। ফুটপাথবিলাকতে মানুহবিলাক শুই আছে।
মই ফেঞ্চি বজাৰলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া অকলে যাবলৈ ভয় লাগিছে, সেইকাৰণে নাযাওঁ আৰু এতিয়া। আৰু এতিয়া 10টা বাজিলে, এঘণ্টা আছে ট্ৰেইন আহিব। তো নাযাওঁ আৰু ফেঞ্চি বজাৰটো অলপ দেখুৱাম বুলি ভাবিছিলোঁ। আজি দিনত অহা হ'লে ভালকৈ আপোনালোকক দেখুৱাব পাৰিলোঁ হয়। তো মানুহবোৰ কেনেকৈ হৈ আছে ইয়াতে, কিমান মৰম লগা ভাইটি চব কেনেকৈ হৈ আছে। এইজনেকে বেছি ধুনীয়া লাগিছে এইটো, কেনেকৈ মানুহবোৰ হৈ আছে ইয়াতে। সত্ৰীয় ডান্স সবটো দেখুন, ঠিক আছে। সিস্টার মোৰ ফোনটো অলপ চাৰ্জত দিব লাগিব। তেতিয়ালৈকে দনিপলৰ প্লেটফৰ্ম নাম্বাৰটো দিয়া নাই, এতিয়া দিলে নে নাই চাব লাগিব। গাইছ কোনো নাই, অকলে বহি আছোঁ, অকলে ৰাজত্ব কৰি আছোঁ। তো খাই আছিলোঁ, চব খতম হৈ গ'ল। ইমান টেষ্টি নাই, দামটো বহুত দাম আছে, কিন্তু একো টেষ্টি নাই, টেষ্টেই নাই, খাবলৈ একেবাৰে বেয়া। আপেল পোৱালি কেইটামান আছে, পোৱালি কেইটামানৰ কাৰণে আপেল ল'লোঁ। ঠিক আছে, ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিম। যিমান পাৰে শ্বেয়াৰ কৰি দিব ভিডিঅ'বোৰ, ঠিক আছে। বাই বাই, টাটা।